সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত নাম সুনিশ্চিত কৰি দেউৰিকুছি আৰু মন্তিয়ালক সুনাম কঢ়িয়াই আনিলে তিনিজন মেধাৱী ছাত্ৰই। ইভাস্মিতা ইয়াছমিন, জেহেৰুল ইছলাম আৰু ইলিয়াছ আলী আহমেদৰ কৃতিত্বত উৎফুল্লিত স্থানীয় ৰাইজ। সদ্যঘোষিত সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশিকা পৰীক্ষাত বৰপেটা জিলা তথা সদৰ সমষ্টিৰ অন্তৰ্গত দেউৰিকুছি নিবাসী ইমৰান খান আৰু জেছমিনা খাতুনৰ কন্যা ইভাস্মিতা ইয়াছমিনে মুঠ 720 নম্বৰৰ ভিতৰত 567 নম্বৰ লাভ কৰি নিজৰ নামটো সুনিশ্চিত কৰি স্থানীয় বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত তাইৰ শুভাকাংক্ষীসকলে উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। ইপিনে জিলাখনৰ বাগবৰ সমষ্টিৰ মন্দিয়া বামুন ডংৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে দুগৰাকীকৈ মেধাৱী ছাত্ৰক্ৰমে জেহেৰুল ইছলাম আৰু ইলিয়াছ আলী আহমেদে। সদ্য প্ৰকাশিত সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশিকা পৰীক্ষাত বামুন ডংৰা গাঁৱৰ ইউছুফ আলী আহমেদৰ পুত্ৰ ইলিয়াছ আলী আহমেদে সৰ্বমুঠ নম্বৰ 720ৰ ভিতৰত 599 নম্বৰ আৰু মৰিপাংগাৰ হাছমত আলীৰ পুত্ৰ জেহেৰুল ইছলামে 613 নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱাত ছাত্ৰ দুগৰাকী অভিভাৱকৰ সমান্তৰালকৈ শিক্ষক আৰু অঞ্চলবাসীয়ে যথেষ্ট আনন্দিত হৈছে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰ আৰু জনিয়াৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট B24 নিউজ।